নমস্কাৰ মোৰ গল্পপাঠ অনুষ্ঠানটোলৈ আপোনালোক সকলোকে স্বাগতম জনাই মই মোৰ ছাতি গল্পটোৰ পিছৰ কেইটামান খণ্ড আৰম্ভ কৰিবলৈ ওলাইছো যদি আপোনালোকে ভাল পায় তেতিয়াহলে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব ছাতি হৰিপ্ৰিয়া স্কুলখন আৰু ছাত্ৰ-ছাত্ৰী কেইটাকে নিজৰ ল'ৰা-ছোৱালীৰ দৰে যতন ল'বলৈ ধৰিলে স্কুলখন আতুম টুকাৰিকৈ গঢ় দিয়া হৰিপ্ৰিয়াৰ কাৰণে ছাত্ৰ-ছাত্ৰীবোৰ তেওঁৰ কাৰণে নিজৰ সন্তান সদৃশ সিহঁতৰ সুখতে তেওঁ সুখী সেই আগৰ দৰে ছাতিটোকে সাৰথি কৰি ৰদেই হওক বৰষুণেই হওক স্কুললৈ আহি সকলোৰে সমানে যতন লয় মাজে মাজে ছাতিটোৱেও বিচাৰে ভাঙি চিঙি চুৰমাৰ হৈ যাবলৈ কিন্তু হৰিয়ে নিদিয়ে ডাঙৰ বতাহ বৰষুণ সহ্য কৰিব নোৱাৰি ছাতিটো ওপৰলৈ ডাং খাই গৈ তেওঁ গোটেইজনী তিয়াই পেলায় তথাপিও হৰিয়ে নতুন ছাতি এটা কিনি নলয় হৰিয়ে ছাতিটো নমাই আনি পুনৰ ঠিক কৰিহে লয় তেতিয়া তেওঁৰ চকুত পৰে ঠায়ে ঠায়ে চিলনি এৰিবলৈও ধৰিছে ছাতিটোৰ কিন্তু তেওঁ নেদেখা ভাঁজ ধৰে ঠিক তেওঁ ফিজিকিবলৈ ধৰা কাপোৰখিনিৰ দৰে এতিয়াও ব্যৱহাৰ কৰি থকা কাপোৰ কেইযোৰ গিৰিয়েক থুলয়ে দি থৈ যোৱা কেইযোৰমান আকৌ শাহুৱেকৰ তেওঁ মৰাৰ পিছত এদিন ট্ৰাংকটো খুচৰোতে পাইছিল সেই কেইযোৰো উলিয়াই ললে স্কুল কৰিবলৈ স্কুললৈ পিন্ধি যোৱা কেইযোৰ সপ্তাহত এদিন ধুই ভাতৰ মাৰ দি ধুনীয়াকৈ জাপি গাৰুৰ তলত থৈ দিয়ে পিছদিনা পিন্ধিব পৰাকৈ সামৰণ বুলিবলৈ পাটৰ কাপোৰ দুযোৰ তাকো য'তে ত'তে ফিচি গৈছে তথাপিও তেনেকৈ কাম চলাই আছে হৰিপ্ৰিয়াই আজিও তাৰে এযোৰ পিন্ধি আহিছে বগা পাটৰ কাপোৰযোৰৰ ৰং মদৰুৱা হৈছেগৈ লগতে গুণাৰ ফুলবোৰো উৱলি যোৱাৰ দৰে ফুলবোৰৰ পৰা ফুটাবোৰ এডাল দুডালকৈ ওলাই গৈছে সেইকেইডাল হাতৰ বুঢ়া আঙুলি আৰু তৰ্জমা আঙুলিৰে বিশেষ কাৰ্যত পকাই গোল কৰি থৈ দিয়ে শাহুৱেক গিৰিয়েক ঢুকুৱাৰ প্ৰথম কেইবছৰমান হৰিপ্ৰিয়াই কমখন জ্বালা সহিব লগা হোৱা নাছিল গাভৰুতে বিধৱা হোৱা হৰিৰ ধুনীয়া চেহেৰাটোলৈ গাঁৱৰ ডেকা বুঢ়া বহুতৰে চকু সেয়ে ৰাতি হৈ অহাৰ লগে লগে তেওঁৰ ঘৰৰ আগত হুহুৰি চেণ্ডেলৰ চুচুৰণিবোৰ বেছি হৈ আহে এদিন সহ্যৰ সীমা পাৰ হোৱাত হেৰুৱাবলৈ কি আছে পাবলৈ কি আছে বুলি ফলাখুৰিৰ টুকুৰা এটা লৈ কোন হেককেটা জহনি যোৱা হাঁহ আছে যদি আহচোন ওচৰলৈ বুলি ৰুদ্ৰমূৰ্তিত ধৰি যেনেকৈহে ওলাই আহিছিল তেতিয়াৰ পৰা সেই উপদ্ৰৱবোৰ কমিল যদিও একেবাৰে নোহোৱা হৈ যোৱা নাছিল অসভ্যালি কিছুমানৰ পৰা হাৰিছিল তথাপিও চোৰৰ পৰা হাত সৰা নাছিল তাই ঘৰতনো আছেনো কি নিবলৈ দিনটো মানুহজনী নথকাৰ সুযোগ লৈ ঘৰখনত যি থাকে সব লৈ যায় ঘটি লুটা তাইৰ যি এপদ দুপদ গহনা আছিল সব চোৰৰ ঘৰ পালেগৈ হৰিয়ে সকলোবোৰ গম পায়ো মনে মনে থাকে খালি ছাতিটো আৰু কাপোৰ কেইযোৰ নিনিলেই হ'ল বুলি তাই ভাবে এতিয়া মাথো তাইৰ ঘৰৰ ভেটিটো ছাতিটো আৰু দেউতাকে তাইৰ নামত দি থৈ যোৱা খেতিৰ মাটি এডোখৰহে আছেগে গিৰিয়েকে এৰি থৈ যোৱাৰ পিছত খেতিৰ মাটিখিনিকে আধিলৈ দি তাৰ পৰা যি পায় তাৰে এজনীৰ পেটৰ ভাত মুকলি হৈ আছে এইজনীক আৰু কি চাবি এতিয়া কুঁহিয়াৰ চেপন দিলেও গাৰ পৰা একো নোলাব মাজে মাজে এতিয়াও এইবোৰ কথা হৰিপ্ৰিয়াৰ ঘৰৰ সন্মুখত দুই এটা পাখণ্ডৰ মুখৰ পৰা সৰি পৰে তেওঁ আগতেও এইবোৰ কথাত গুৰুত্ব নিদিলে এতিয়ানো কি দিব বুলি ভাবিলেও নজনাকৈয়ে গোটেই গাটোলে তেওঁৰ এবাৰ নিজৰে চকু যায় হয়ো একেবাৰে লাৱনীজনী হৈ আছে যদিও দেহাটো চন পৰিছে হৰিৰ নিজৰ শৰীৰটোলৈ চকু গলেই থুললৈ মনত পৰে তই কিয় ইমান ধুনীয়া হৰি স্কুলৰ পৰা আহি থাকোতে হৰিৰ কাষে কাষে খোজকাঢ়ি যোৱা থুলই এনেকৈ কেতিয়াবা হৰিক সুধি দিছিল কথাষাৰে হৰিৰ সৰ্বশৰীৰত কিবা এটাই কঁপাই থৈ গৈছিল যদিও নিজকে নিয়ন্ত্ৰণ কৰি হৰিয়ে উত্তৰ দিয়ে কিয় তই আৰু মোতকৈ সুন্দৰী কতো দেখা নাই নে নহয় অ তোক যদি বেলেগে লৈ যায় মই কেনেকৈ থাকিম থুলয়ে কওঁ নকওঁকৈ কোৱা কথাষাৰত কিনো হল জানো হৰিয়ে লগে লগে উত্তৰ দিলে তেন্তে আজিয়ে মোক লৈ যা সেইটো কথা শুনিবলৈহে যেন থুলয়ে বাট চাই আছিল সেই দিনাই হৰিক আনি ঘৰ সোমোৱালেহি সদ্য যৌৱনপ্ৰাপ্ত থুলয় কৈশোৰ বাগৰিবলৈ ধৰা হৰিক সদায় ৰাতি ৰাতি মৰমেৰে উপচাই ৰাখে তাইক এৰি সি প্ৰথমতে কলৈকো যাবলৈ মন কৰা নাছিল পিছে এনেকৈতো নহব অন্তত তিনিটা প্ৰাণীৰ পেট পুহিবলৈ সি কিবা এটা কৰিব লাগিব
মিলটোত কামটো পোৱাৰ পিছত কাম শেষ হোৱালৈহে বাট চাই থাকিছিল থলুৱাই। কামৰ পৰা উভতি আহোঁতে সদায় সি কামনা কৰি আহে যে হৰি ঘৰত অকলে থকাটো। এইটো সুযোগলৈ অৱশ্যে হৰিও বাট নোচোৱাকৈ থকা নাছিল। মাজে মাজে সিহঁতৰ সেই সময়ৰ একান্ত সময়কণত মাক হঠাৎ ওলাই আহি অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি কৰিছিল। ঠিক আছে, মই মোৰ ছাতি গল্পটো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। গল্পটো দীঘলীয়া হোৱাৰ বাবে মই কেইবাটাও ভিডিঅ' বনাবলগীয়া হৈছে। পিছৰ কেইটামান খণ্ড পুনৰ মোৰ নতুন ভিডিঅ' এটাৰ জৰিয়তে লৈ আহিম আপোনালোকৰ ওচৰলৈ। তেতিয়ালৈকে ভালে থাকক। ধন্যবাদ।